অসমৰ চৰকাৰী কৰ্মচাৰী আৰু বিশেষকৈ আমাৰ শিক্ষক সমাজৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আপোনালোকে নিশ্চয় জানে যে আগন্তুক ভাৰতৰ লোকপিয়ল 2027 অনুষ্ঠিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ অনুমোদন জনাইছে। ইয়াৰ বাবে গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা এক বিশেষ সাৰ্কুলাৰ পৰিপত্ৰ জাৰি কৰা হৈছে। যেহেতু অসমৰ হাজাৰ হাজাৰ শিক্ষক আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ ডিউটি এই লোকপিয়লত পৰিব, তো আজিৰ এই ভিডিঅ'টোত মই অফিচিয়েল বিজ্ঞাপনখন স্ক্ৰীনত দেখুৱাই আপোনালোকক বিতংভাৱে বুজাই দিম যে গণনাকাৰী, ছুপাৰভাইজাৰ আৰু অন্যান্য কৰ্মীসকলে সমান পইচা পাব, প্ৰশিক্ষণত কিমান ভাত্তা পোৱা যাব আৰু কামবোৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাওক। প্ৰথমতে আমি জানিব লাগিব যে এই লোকপিয়ল কাৰ্যসূচী দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। প্ৰথম পৰ্যায় যিটো ফেজ 1, ইয়াক কোৱা হয় ঘৰৰ তালিকা প্ৰস্তুতকৰণ আৰু গৃহ গণনা, হাউচ লিষ্টিং এণ্ড হাউচিং সেন্সাস। কেন্দ্ৰীয় চৰকাৰৰ মূল ৰাষ্ট্ৰীয় কেলেণ্ডাৰ অনুসৰি এই কাম 2026 চনৰ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰ মাহৰ ভিতৰত অনুষ্ঠিত হ'ব লাগে। কিন্তু অসমত প্ৰশাসনিক প্ৰস্তুতি আৰু প্ৰশিক্ষণৰ বাবে এতিয়াও চলি থকাৰ বাবে ফিল্ডৰ মূল কাম কাজসমূহৰ সামান্য পলমকৈ আৰম্ভ হ'ব। বৰ্তমান ৰাজ্য চৰকাৰে ইয়াৰ বাবে প্ৰাৰম্ভিক গাইডলাইন আৰু জিলা পৰ্যায়ৰ প্ৰস্তুতিহে চলাইছে। গতিকে অতি সোনকালে যেতিয়া আমাৰ অসমত ইয়াৰ অফিচিয়েল ডিউটি লিষ্ট বা প্ৰশিক্ষণৰ তাৰিখ ঘোষণা হ'ব, মই আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম নিশ্চয়। আৰু দ্বিতীয় পৰ্যায় যিটো ফেজ 2 হ'ল, এইটো হ'ল আচল জনসংখ্যা গণনা, পপুলেশ্যন ইনুমাৰেশ্যন। এই কামটো 2027 চনৰ ফেব্ৰুৱাৰী মাহত কৰা হ'ব। এতিয়া হোৱা আটাইতকৈ গুৰুত্বপূৰ্ণ পইণ্টলৈ মাননি বা দৰমহা। চৰকাৰী নিয়ম অনুসৰি সফলভাৱে কাম সম্পূৰ্ণ কৰাৰ পিছত কৰ্মীসকলক তলত দিয়া ধৰণে মাননি আদায় দিয়া হ'ব। গণনাকাৰী আৰু পৰ্যবেক্ষক অৰ্থাৎ ছুপাৰভাইজাৰক, যিসকল শিক্ষক বা কৰ্মচাৰীয়ে ফিল্ডত গৈ ঘৰে ঘৰে ডেটা সংগ্ৰহ কৰিব, তেওঁলোকে মাননি এনেধৰণৰ যে প্ৰথম পৰ্যায়ৰ HLOৰ বাবে 9,000 টকা, দ্বিতীয় পৰ্যায়ৰ বাবে 16,000 টকা, সৰ্বমুঠ 25,000 টকা। মন কৰিবলগীয়া কথাটো যে এইবাৰ লোকপিয়লৰ সকলো ডেটা আপোনালোকে নিজৰ মোবাইল ফোন ব্যৱহাৰ কৰি ডিজিটেল পদ্ধতিৰে এণ্ট্ৰি কৰিব লাগিব। চৰকাৰৰ তৰফৰ পৰা ইয়াৰ বাবে কোনো পৃথক টিএ বা ডিএ বা মোবাইল খৰচ দিয়া নহ'ব। এই 25,000 টকাৰ ভিতৰতে সকলো অন্তৰ্ভুক্ত থাকিব। আৰু দ্বিতীয়তে অন্যান্য পদবীৰ মাননি যেনে চাৰ্জ বিষয়া বা মহকুমা বিষয়া 45,000 টকা, কাৰ্যালয়ৰ লোকপিয়ল কেৰাণী সেন্সাস ক্লাৰ্ক যিটো আছিল 30,000 টকা। নেক্সট আমি যদি কওঁ প্ৰশিক্ষণ ভাত্তা, ট্ৰেইনিং এলাউন্স। লোকপিয়লৰ কাম আৰম্ভ কৰাৰ আগতে সকলো কৰ্মচাৰীকে প্ৰশিক্ষণ বা ট্ৰেইনিং দিয়া হ'ব। এই ট্ৰেইনিং পিৰিয়ডতো আপোনালোকক দৈনিক হিচাপত ভাত্তা দিয়া হ'ব। গণনাকাৰী আৰু ছুপাৰভাইজাৰ ট্ৰেইনিং এটেণ্ড কৰাৰ বাবে প্ৰতিদিনে 600 টকাকৈ দিয়া হ'ব। ইয়াৰে 200 টকা আপোনাৰ চাহ জলপানৰ বা খোৱা বোৱাৰ বাবদ ধৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা বিশেষ নিয়ম যে আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যদি আৱাসিক বা থকা খোৱাৰ ব্যৱস্থা থকা ৰেচিডেঞ্চিয়েল মুড ট্ৰেইনিং হয়, তেন্তে ফিল্ড প্ৰশিক্ষকসকলে প্ৰতিদিনে 3,000 টকাকৈ প্ৰশিক্ষণ ভাত্তা লাভ কৰিব। যুৱক যুৱতীৰ বাবে এটা সুখবৰ আছে যে MTS বা টিএ জব, শিক্ষকসকলৰ উপৰিও অসমৰ শিক্ষিত নিবনুৱাসকলৰ বাবেও ই এটা ডাঙৰ সুযোগ আছে। জিলা বা ব্লক পৰ্যায়ত ডিজিটেল এপ্লিকেশ্যন পৰিচালনা কৰিবলৈ 18 মাহৰ বাবে চুক্তিবদ্ধভাৱে কৰ্মচাৰী লোৱা হ'ব। যেনে কাৰিকৰী সহায়ক, টেকনিকেল এছিষ্টেণ্ট, দৰমহা দিব মাহে 25,000 টকা। MTS যিটো মাল্টি টাস্কিং ষ্টাফ, দৰমহা মাহে 18,000কৈ টকা দিব। এই নিযুক্তি আউটচোৰ্চিং এজেঞ্চিৰ জৰিয়তে কৰা হ'ব। ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'লে মই এটা আপোনালোকক ভিডিঅ' বনাই জনাই দিম। গতিকে সন্মানীয় ছাৰ বাইদেউসকল, এয়া আছিল লোকপিয়ল 2027 মাননি আৰু নিয়মৰ সম্পূৰ্ণ অফিচিয়েল তথ্য। অনাগত দিনত মোবাইলত কেনেকৈ এপ ব্যৱহাৰ কৰিব লাগিব তাৰ লাইভ টিউটৰিয়েল মই লৈ আহিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু অসমৰ সকলো শিক্ষক আৰু চৰকাৰী কৰ্মচাৰী বন্ধু বান্ধৱীৰ সৈতে এইটো শ্বেয়াৰ কৰি দিব। আপোনাৰ কিবা প্ৰশ্ন থাকিলে নিশ্চয় কমেণ্টত জনাব। এনেকৈ ইনফৰমেশ্যন আপোনালোকে পাবলৈ এই চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।